গাইজ আজি এটা নতুন বস্তু দেখুৱাম য'ত মোৰ ফ্ৰেণ্ড এজনে চালো কণী সিজাই আছে মানে কেনেকৈ তেওঁৰ ওচৰত গেছ নাই চোলা নাই একো নাই জাষ্ট এইটো মগ দেখা পাইছে না পিছফালে মগ গাইজ কণী সিজোৱাৰ নতুন টেকনিকটো চাওক যদি আপোনাৰ ওচৰত কেৰাহী বা কিবা চিলিণ্ডাৰ গেছ নাথাকে দেন আপোনালোকে এনেকৈ চাওক গাইজ অ' মাই গড নতুন টেকনিক দেখা পালোঁ আজি এইজন হ'ল পুৰণা নেকি কিন্তু আমাৰ সাইন্টিস্টজন নতুন এইটো আৰু এটা বস্তু দিব লাগিব পানীখিনিত এইটোক কয় ইলেক্ট্ৰলাইট আৰু ইলেক্ট্ৰলাইটখিনি অলপ পৰিমাণ দিব লাগিব পানীত তাৰপিছত এনেকুৱা এটা বস্তু দেখিবলৈ হ'ব যেতিয়া ছুইচটো অন কৰি দিয়ে তেতিয়া চাওক ইলেক্ট্ৰিক এনাৰ্জি হিট এনাৰ্জি গড নতুন টেকনিক দেখা পালোঁ ভাল লাগিল দেখা পাই আমিও এনেকৈ হোষ্টেলত যদি আপোনালোকে থাকে দেন আপোনালোকে চুৰি কৰি বা কিবা কৰি জাষ্ট 10 মিনিটত কণীখিনি একেবাৰে বইল হৈ যাব তো টেকনিকটো ভাল লাগিল দেখা পাই তাত আপোনাৰ ইলেক্ট্ৰলাইট দিব লাগে এইটো চালে অলপখিনি ইলেক্ট্ৰলাইট দিব লাগে পানীত তাৰপিছত এনেকৈ এটা চাৰ্কিট বনাব লাগে চাৰ্কিট বনাই পানীত ডুবাই ৰাখিলেই হৈ গ'ল কণী সিজোৱাৰ নতুন টেকনিক আহি গ'ল আমাৰ চাইণ্টিষ্ট কোৱা নাই ইনোভেশ্যনটো ঠিকেই আছে মজা লাগিছে আমাৰ সোনাম ৱাংচুক যে আছে এই সোনাম ৱাংচুক ছাৰে এনেকুৱা ইনোভেশ্যন বহুত বনাইছে আৰু আজি আমাৰ হাংগাৰী ষ্ট্ৰীটত আছে আপোনালোকে চবেই চাইছে চ' আই হোপ কি আমি চবেই সোনাম ৱাংচুক ছাৰক ছাপোৰ্ট কৰোঁ আৰু তাৰ লগত জইন হওঁ থেংক ইউ